অৱশেষত ন্যায় পালে জুবিন গাৰ্গে। চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফাঁচী ঘোষণা। হয়, আপোনালোকে ঠিকেই শুনিছে। আৰু কিছুদিনৰ পাছত হয়তো এনেকৈয়ে শুনিবলৈ পাম বুলি আমি সকলোৱে আশা কৰিছোঁ। ছিংগাপুৰলৈ নি আমাৰ সকলোৰে হিয়াৰামঠু জুবিন গাৰ্গক মৃত্যুমুখলৈ ঠেলি দিয়া সেইদিনাৰ ঘটনা আজিও এক প্ৰশ্নবোধক চিহ্ন হৈ আছে। ডাক্তৰে আগতেই কৈছিল জুবিনে পানী আৰু জুইৰ পৰা দূৰ হৈ থাকিব লাগিব। কিন্তু সেই কথা জানিও মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্তই কিয় তেওঁক সাগৰলৈ লৈ গৈছিল, কিয় দিছিল সাঁতুৰিবলৈ অনুমতি? এই প্ৰশ্নবোৰ আজিও অসমবাসীৰ হিয়াত জ্বলি আছে উত্তৰৰ অপেক্ষাত। জীৱনৰ প্ৰতিটো ক্ষণত আনন্দ বিলাব পৰা মানুহজন আজিৰ দিনটোত নিজৰ জীৱন হেৰুৱালে অন্যৰ অৱহেলাৰ বাবে। এইটো কেৱল এটা দুৰ্ঘটনা নহয়, এইটো এক ভয়ংকৰ দায়িত্বহীনতাৰ ফল। অসমবাসীয়ে আজি মাত্ৰ এটা কথাই কৈছে, ন্যায় লাগিব। দোষী যিয়েই নহওক তেওঁলোকে কঠোৰ শাস্তি পোৱা উচিত। চৰকাৰে যেন অতি সোনকালেই এই ঘটনাৰ গভীৰ তদন্ত কৰে, যাতে আমাৰ প্ৰিয় জুবিন গাৰ্গৰ আত্মাই শান্তি পায়। জুবিন গাৰ্গ অমৰ হওক, তেওঁৰ গান, তেওঁৰ মৰম আৰু তেওঁৰ নাম অসমবাসীৰ হৃদয়ত যুগ যুগ ধৰি জীয়াই থাকিব।